কলেজৰ কথাখিনি মই কৈছিলোঁ এই নিউ প্ৰভিন্সিয়েলাইজ কলেজখিনি তাতে আপোনাৰ যিসকল নন টিচিং ষ্টাফ আছে নন টিচিং ষ্টাফৰ কাৰণেতো কোনো কণ্ডিশ্যন নাই যে তেখেতসকলৰ নেট লাগিব স্লেট লাগিব এই লাগিব সেই লাগিব একো নাই তেখেতক লাইব্ৰেৰিয়ান হওক বা আৰু ফৰ্থ গ্ৰেড থাৰ্ড গ্ৰেড যিসকল আছে সেইসকলক সামান্য এটা মাননীতি তেখেতসকলৰ আছে মই ভাবোঁ এইটো ইনজাষ্টিছ কৰা হৈ আছে শিক্ষামন্ত্ৰীক মই অনুৰোধ জনাম এই কলেজবিলাকত যিবিলাক নন টিচিং ষ্টাফ আছে লাইব্ৰেৰিয়ানৰ পৰা আৰম্ভ কৰি থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডলৈকে যিহেতু কোনো কণ্ডিশ্যন নাই আগত যেনেকুৱা 2013 প্ৰভিন্সিয়েলাইজ কৰা শিক্ষক কলেজৰ নন টিচিং ষ্টাফে যেনেকুৱা দৰমহা পাই আছে সেই হাৰত এই সকলকো দিব লাগে যি সময়ত মই হেকে কৰিম আইটিৰ যুগ আমাৰ কলেজৰ পৰা অলপ তলত নামি আহিছোঁ সম্পৰ্ক থকাৰ কাৰণে স্কুলবিলাকত যি আমাৰ ক'ব নালাগে স্কুল যিহেতু টপিক নহয় কম্পিউটাৰৰ শিক্ষকসকলক সামান্য মাননীতি most temporary তেখেতসকলক এপইণ্টমেণ্ট কাম চলা হৈ আছে কম্পিউটাৰ ছাবজেক্টৰ ওপৰত যদি আমি গুৰুত্ব নিদিওঁ কেনেকৈ আমি আগবাঢ়িম গতিকে সেই কম্পিউটাৰৰ শিক্ষকসকল যিবিলাক স্কুল কলেজবিলাকত দিয়া আছে তেখেতসকলক চাকৰি নিয়মীয়াকৰণ কৰি তেখেতসকলক ভাল হাৰত তেখেতসকলক দৰমহা দিব লাগে আৰু কলেজ প্ৰভিন্সিয়েলাইজ কৰা যি টিউটাৰ যিসকলক সামান্য মাননী এই কলেজত পঢ়াই আছে লগৰজনে 1 লাখ 1.5 লাখ টকা পায় এইজনে 10-15 হাজাৰ টকা পায় এইটো মই ভাবোঁ বিবেচনা কৰিব লাগে টিউটাৰৰ পৰা তেখেতসকলক আপগ্ৰেড কৰি হয় হ'ব মই শেষ কৰিছোঁ আৰু যিহেতু মই কৈছোঁ আগত স্কুলৰ কথা ক'ব লাগিছিল বহুত 1 মিনিটতে মই শেষ কৰি দিম স্কুলৰ কথা কোৱা ঠিক নহয় যিহেতু এডুকেশ্যন সেইকাৰণে সংগতি ৰাখি মই কৈছোঁ এলপিৰ পৰা কলেজলৈকে বহুত 20-25 বছৰ তেখেতসকলে পৰিশ্ৰম কৰি নিজে স্কুল পাতি আমাৰ ল'ৰা ছোৱালীক পঢ়াইছে আমি সকলোৱে এইটো মানুহ কিন্তু সেই এলপিৰ পৰা এমই স্কুলৰ শিক্ষকসকলৰ বোলে এইটো আপোনাৰ এমই এলপি হাই স্কুল ছেকশ্যনেল পোষ্ট এৰাবিক হিন্দী সেইসকলক বাদ দিলে এনেকুৱা ধৰণৰ বহুত কলেজৰ শিক্ষক ছাবজেক্ট কনকাৰেঞ্চ নোহোৱাৰ কাৰণে ডাইচ কোড নথকাৰ কাৰণে ইছ্যু ডেটৰ কাৰণে এমই স্কুলৰ শিক্ষক এনেকুৱা ধৰণৰ বহুত শিক্ষকৰ পদ এতিয়াও বাদ পৰিছে এইখিনি বিবেচনা কৰিব লাগে মই মন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ থাকিল এই ডোৰটো একেবাৰে ক্লজ কৰিব নালাগে ডোৰটো একেবাৰে ক্লজ কৰিব নালাগে আৰু OPS NPS লৈকে এটা সাংঘাতিক চলি আছে গতিকে পুৰণি পেঞ্চনটোৱে মানুহে পচন্দ কৰে বহুত কেইখন ষ্টেটত পুৰণি পেঞ্চন আকৌ সেইটো বলবৎ কৰিল গতিকে নতুন পেঞ্চন তেখেতসকলক নালাগে নতুন পেঞ্চন চিষ্টেমটো বাতিল কৰি পুৰণা পেঞ্চনৰ যিটো চিষ্টেম আছে স্কুল কলেজ ইউনিভাৰ্চিটিৰ সেই শিক্ষকসকলক পুৰণা পেঞ্চনৰ আওতাত আনি তেখেতসকলৰ কাৰণে এইখিনি ব্যৱস্থা কৰিব লাগে এইখিনি কৈ মই মোৰ আলোচনা কৰ্তন প্ৰস্তাৱৰ সমৰ্থনত মই শেষ কৰিছোঁ ধন্যবাদ